Hello everyone, welcome to my channel. আৰু আজি মই গৈ আছোঁ নলবাৰী এখন বিয়া খাবলৈ। পিছে বিয়া আজি নহয় দেই, বিয়া হৈছে অহাকালি, আজি জোৰোণ হয়। অহাকালি যিহেতু মই আহিব নোৱাৰোঁ, প্ৰব্লেম এটা আছে, এই ভাবিলোঁ আজি মাত লগাই আহোঁ। আৰু মই পাই গ'লোঁ, মোৰ দাদা ছোৱালী বুবু, মোৰ ভণ্টি, আৰিজ, আম্মা, খুৰী, দাদা আৰু এজনক চিনি পাব নালাগিব আৰু আমি গোটেইকেইটা ধুনীয়াকৈ চাহ তাহ খালোঁ, বহুত কথা পাতিলোঁ। তাৰপিছত মই ৰেডি হৈ গ'লোঁ, যিহেতু মই আকৌ কালি ৰাতিপুৱাই যাব লাগিব। কেতিয়াবা যদি মই আহোঁ, মোৰ ঘৰখন দেখুৱাম, মোৰ পকোৱাৰ ঘৰখন বহুত মৰমৰ। ইয়াতে মই জন্ম হৈছোঁ, ইয়াতে ক্লাছ 4লৈকে আছোঁ আৰু ইয়াৰ বিয়াত আহিলোঁ। আজি মানুহ নাই বাৰু, এনেই মই গ'লোঁ, মোৰ আম্মা আপ্পা বিয়া খালোঁ, তাৰপিছত ঘৰলৈ আহিলোঁ। আহিয়ে ইয়াৰ উৎপাত, এইকাৰণেই নলবাৰী আহিবলৈ বহুত ভাল পায়, এইবোৰ কৰি থাকে যে। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে। যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।